গাইজ চক ওখ পৰ্বত বইলা লুক এট দ্য ভিউ এবাৰ গাইজ হেল্ল' গাইজ ৱেলকাম বেক টু মাই নতুন ভিডিঅ' আজি আমি মানে অকণমান ওলাই আহিলোঁ অকণমান এটা জেগাত গৈ আছোঁ মানে বহুত ধুনীয়া জেগাটো মানে অলপ পাহাৰীয়া জেগা ওচৰতে আছে মানে গৈ আছোঁ এইটো আমাৰ ডক্টৰে আমাৰ বাইক চলাই আছে মোৰ বাইকখন দি দিছোঁ ইয়াক চলাবলৈ মানে মোৰ দিগদাৰ হয় ন গাইজ এই মানে কেমেৰা ধৰি মানে ভিডিঅ' বনাবলৈ মই মানে দি দিছোঁ ডক্টৰক মই হেলমেট পিন্ধি লৈছোঁ কিন্তু ইমান মিলা দেই মানে হেলমেটটো থাকি আহিলে ইয়াৰ হ'ব বাৰু একো নাই ৰাস্তাটো ধুনীয়া গাইজ কিন্তু এই গৰু য'ত ত'ত পাই যাব ইয়াত গৰু মানে গোটেই ৰাস্তাটো ইয়াত গৰুৱে ৰখি থাকে গৰু গাইজ ভেৰি বিগ গৰু ভেৰি বিগ আপি যাম বেছি স্পীড নচলাবি দেই ভাই মইনো কনচা স্পীডত চলা লাহে যোৱা দেই ভাই লাহে গৈছোঁ গাইজ ফাষ্ট ফুডৰ দোকান দেখি খাওঁ লাগি গৈছে কিন্তু এতিয়া পইচা নাই নেখাওঁ বলক একদম জেগাত গাইজ এতিয়া আমি পালোঁ এই ভাদৈ পাঁচআলি গাইজ এতিয়া আমাৰ দত্ত চাহাবৰ ভোক লাগিলে বহুত দূৰ আহি গ'ল ন আমি মানে সি কেপি পেকেট এটা লৈ লৈছে মানে কুৰকুৰি পেকেট এতিয়া গৈ থাকোঁ আকৌ কেপি মানে সেইটো গুটকাটো নভয় আকৌ দেই গাইজ এতিয়া আকৌ কেপি চেপি খাই মেলি আমি গৈ আছোঁ মানে কুৰকুৰি পেকেট আকৌ এবাৰ কৈছোঁ দেই আমি গুটকা চুটকা নাখাওঁ দেই এইটো আগে আমাৰ নীলোৎপল NS-ৱালা গৈ আছে আৰু চলাই যোৱাটো চিনি নাপাওঁ এইটো চাওক কেনেকৈ দাঁত চাত উলিয়াই কি ধুনীয়াকৈ চাই ৰাস্তা চাওক বহুত ধুনীয়া ৰাস্তাটো গাইজ আগতে একদম কিবা জঁপিওৱা মেপুৱা ওখোৱা মোখোৱা ঘাল পুখুৰী খাল বিল ঢেৰ লাগি আছিলে ৰাস্তাৰ মাজতে এতিয়া নাই এতিয়া বহুত ধুনীয়া কৰি দিলে ৰাস্তাটো ব্ৰেকৰ বহুত আছে দেই ইয়াত আমাৰ ঘপককৈ এটা স্পীড ব্ৰেকাৰ ওলাই লৈ ব্ৰেক মাৰি দিলে ন একেটা চিটত আহি বহি আছোঁ এতিয়া গাইজ একেটা চিটতে বহি আছোঁ এতিয়া এইকেইটা চব গাইজ ভেড়া ছাগলী ভেড়া গাইজ এতিয়া আকৌ আমি তাহাঁতৰ কাৰণে ৰখি দিব লগা হ'ল এইকেইটা ক'ত থাকি আহিলে জানো তাৰপৰা এইটো মানে হিমাংশু দত্ত মৰমতে আমি ইয়াক ব্ৰইলাৰ বুলি মাতোঁ মানে ই মানে লাজ কৰিছে দেই গাইজ কওক একো নাই লাজ এতিয়া আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিছোঁ সেইকেইটা আগত গ'লগৈ আমাতকৈ এইখন দলং এইখনো নতুনকৈ বনাইছে সেইখন আছিলে আগতে আমি চাইকেল মাৰি এইফালেদি গৈছিলোঁ আগতে এতিয়া এইখন বলাই দিলে ধুনীয়াকৈ এইবোৰ চব গৰু পাবই ভেৰি বিগ গৰু ভেৰি বিগ গৰু ইজ হিয়াৰ I very fear গৰু अरे कहना क्या चाहते हो এনে ফাটা ইংলিছ মাৰি আছোঁ নাজানো দেই মই গাইজ মই সৰুৰ পৰা মই জন্মগত অসমীয়া অসমীয়া মিডিয়াম মই জন্মগত অসমীয়া গাইজ হিয়াৰ মানে ভেৰি বিগ স্পীড ব্ৰেকাৰ হিয়াৰ ভেৰি বিগ গৰু হিয়াৰ ভেৰি বিগ ছাগলী হিয়াৰ চ' এয়া মানে মোৰ মানে গাইজ চেঞ্চ পকেটত তেল ঢালিব লাগিব নেকি মানে বহুত চাউণ্ড দিছে মোৰ চেঞ্চ পকেটটো আৰু মানে বহুত লেতেৰা হৈ আছে এইকেইদিন যি যেনেকুৱা বোকা ন গাইজ আমি জেগা পাইছোঁহি আৰু দেই দেই ভাইয়া বইলা গাইজ এখন পাহাৰখন চক এইডোখৰ বাৰু সৰু মেইনডোখৰ পোৱাগৈ নাই এতিয়াও মেইনডোখৰ বেছি ধুনীয়া ইয়াত
পালোহি দেই, কিন্তু এডোখৰত বাইককেইখন পাৰ্কিং কৰি যাব লাগিব যেন পাইছোঁ। সুধি চাওঁ ৰ'ব। গাইজ এতিয়া আমি বাইক চাইক পাৰ্কিং কৰিলোঁ হোৱাত, এতিয়া তাৰ মানে সুমিয়াব নিদিয়ে এইফালে। হ'ব তাতে থৈ আহিলোঁ, হেলমেট চেলমেটো দোকান এখনত থৈ আহিছোঁ। এইকেইটা আমাৰ গোটেই পাৰ্টনাৰকেইটা গৈ আছে আগত, মানে এইকেইটা ভাইটি লগৰ। সেইটো ব্ৰইলাৰ, সেইটো চিনি পাইছে চাগে, সেইটো বহুত ওপৰৰ মাল, সেইটো বহুত ওপৰৰ মাল। মাৰিলে চক গাইছ, মানে মেইন পাহাৰখন পাইছোঁহি আৰু দেই, পালোহিয়ে এইডোখৰ এইখনে মেইন পাহাৰ। আৰু অকণমান আছে মানে উঠিব পাৰিম ওপৰলৈ, বহুত ওপৰ এডোখৰ পৰা অকণমান চাপৰ লাগিছে, মানে বহুত দীঘলকৈ আছে মানে অকণমান। তেতিয়া আমি উঠি যাম ষ্টেপে, মানে চিৰি নহয় মানে খটখটি আছে, খটখটি। গোটেই হেলুৱাই ধৰি গৈছেগৈ, চফা নকৰে কোনো। মই আহিম কাইলৈ ৰাতিপুৱাই চফা কৰিম। এইফালেদি উঠি যাব পাৰিব দেই গাইছ, কিন্তু এইফালে পিছলি আকৌ তল পাবহি। লুক এট দ্য ভিউ এবাৰ গাইছ। চক মেইন ওখ পৰ্বতখন অকণমান পাইছোঁহি আৰু দেই। সেইখন চক চিৰিখন, এইখন হালধীয়া অকণমানকৈ ধৰা পৰিছে। গাইছ চক চাহপাতৰ গছত কঁঠাল লাগিছে গাইছ। এটাই পাৰিয়ে পেলালে কঁঠালটো। ইমান ভোক লাগিছে না তোৰ, দেখি ৰ'বই নোৱাৰিলি। ইউনিক বস্তু এটা দেখাইছিলোঁ গাইজক, ইউনিক বস্তু এটা দেখাইছিলোঁ, চাহপাতৰ গছত কঁঠাল লাগিছে বুলি। মাৰিব পালোহি আৰু এইবাৰ ওপৰলৈ উঠি যাওঁ গাইছ। গৈ থাকোঁ গাইছ, বগাই জাষ্ট অকণমান উঠি আহিছোঁ। এইকণ ৰ'ব, ফাটি যাব অকণমান উঠোতেই। মোৰতো অকণমান ভাগৰ লাগিলে দেই গাইছ। মই নোৱাৰিম। চুচৰি দিবলৈ চিষ্টেম এটা থকা হ'লে ইমান কষ্ট নকৰিলোঁহেঁতেন। মই চিধা চুপকৈ চুচৰি দিলোঁ হেঁতেন তলত। সেইটো চক গাইছ, কিমান ওখ, বহুত ওখ গাইছ। মানে ইমান ধুনীয়া নালাগা ন কেমেৰাত, কিন্তু ৰিয়েলত বহুত ধুনীয়া দেই গাইছ। চক গাইছ বহিবলৈ জেগাও দিছে, আমাৰ নিচিনা পিট নাইকিয়াবোৰ আহিলে ভাগৰ লাগে ন। চক গাইছ কিমান অকণমান উঠিছোঁহে, এইকণতে আমাৰ গোটেই মানে বহুত ভাগৰ লাগিছে গাইছ। এটা ভুল কৰিলোঁ কিন্তু দেই আমি গাইছ, পানী বটল এটা নানিলোঁ, মোৰ পিয়াহ লাগিলেই গাইছ। চক ইয়াৰ পৰা ভিউটো নাই, ইয়াৰ পৰা ইমান ধুনীয়া নহয়, ওপৰৰ পৰা দেখাওঁ, ওপৰত বেছি ধুনীয়া। চক গাইছ 1056টা চিৰি মই উঠি আহিলোঁ দেই। এতিয়া আৰু কিমানটা আছে জানো, সৌৱালৈকে আছে। এইটোতো আৰু ওখ এডোখৰ, আৰু বাকীডোখৰ ইমানো ওখ নহয়, আৰু অকণমান গাইছ। চক না ইমান ওপৰ উঠি আহিলোঁ ইমান ওপৰ উঠি আহিও মানে বাগানৰ পাতত যোনবোৰে মানে দৰৱ মাৰিব আহে দেই, দুফালে দুটা হেৰি লৈ আহে, এনেকুৱা টেমা, এনেকুৱা মানে ডাবৰত মানে গোটেই দৰৱ ভৰাই লৈ আহি পিনি কান্ধত লৈ পিনি সেনেকৈ উঠে আৰু আকৌ এইফালে তললৈ নামি যায় সদায়। তেওঁলোকৰ কথা ভাবকচোন, আমাৰনো এবাৰ উঠোঁতে ইমান মানে কলিজা শুকাই যায়, গোটেই কিডনী টাচিং হৈ যায় আমাৰ। ভাবিচোন সদায় কৰে ন, সিহঁতৰ মানে কিমান কষ্ট হয় দেই। হাইখন চক গাইছ, বুঢ়ী দিহিং এখন। ইয়াৰ পৰা মানে ভিউটো মানে বহুত ধুনীয়া লাগে দেই, কিন্তু মানে কেমেৰাত ইমান ধুনীয়া নেদেখে। চক গাইছ বাকী মানে সেই ইটো চাইডেতো এটা জেগা আছে, হাইখন দূৰত আৰু এখন পাহাৰ আছে দেই, সেইখন আৰু ওখ। সেইফালে চক গাইছ গোটেইখন পাহাৰেই এডোখৰ মানে। সেইফালে গ'লে আকৌ পামগৈ নামৰূপ পাহাৰ, সেইখনত মানে কোনফালে উঠে মই নাজানো। গৈছিলোঁ এদিন, গুচি আহিলোঁ কিন্তু ঘূৰি, কোনফালে উঠে মানে জেগা নাপালোঁ মানে মই। বহুত ধুনীয়া লাগে মানে ওপৰৰ পৰা গাইছ, দূৰলৈকে দেখি থাকে ন, মানে বহুত ধুনীয়া লাগে। তো গাইছ এতিয়া আমি পাই গ'লোহি মেইন থানৰ ওচৰ। সেইফালে আছে আৰু পাহাৰ চাহাৰবোৰ, হ'ব দেখাই আছোঁ। এইকেইটা ভাগৰ চাগৰ নালাগেই জানো, কিয়ে নাজানো, বৰ মানে পাৱাৰফুল মানুহ দেই। মোৰ কিন্তু বহুত ভাগৰ লাগিছে আকৌ, পানী গিলাচ লাগিছিলে, নাই কিন্তু ইয়াত পানী চানী
পাম বুলি ভাবিছিলোঁ। এইখন মেইন থানখন, সেইখন চক গাইজ বুঢ়ী দিহিংখন আমাৰ। এইফালে গছখিনি মানে বৰ বেলেগকৈ আছে আকৌ, বহুত মানে গোটেইখন জংঘল এইফালে। আৰু তললৈ যদি নামি যাওঁ ন, জুৰি এটা আছে বহুত ধুনীয়া, গা চা ধুব পাৰিব, বহুত ঠাণ্ডা পানী আহি থাকে মানে। কোনখন? সেইখন নামৰূপ পাহাৰ হয়। হয় এইটো নামৰূপৰে কিবা এটা হয়, সেই বগাকৈ জিলিকি আছে অকণমান অকণমানকৈ, সেই নামৰূপৰে কিবা এটা হয়। কোনফালে? এইফালে অৰুণাচল। অঁ এইফালে গাইছ অৰুণাচল। এইখন ওচৰতে লাগি থকা নিচিনা লাগিছে বাৰু পাহাৰখন দেই, হয় নহয় কচোন? বৰফ পৰি আছে নি বাৰু? বৰফ পৰি আছে? বৰফ খেলোঁগৈ বৈ, তাত যাওঁ। এদিন মায়া দিয়া যাম। অঁ বাইক কি চাইকেল ৰাইড যাম। চাইকেল লৈ লাডাখ গৈ যাব পাৰিছে, মায়দিয়া নোৱাৰিম নি? অঁ আমি খোজকাঢ়ি যাব পাৰিম। লোকে যদি চাইকেল লৈ যাব পাৰিছে, আমি মায়দিয়ালৈকে হয় নাই খোজকাঢ়ি যাব পাৰিম। পইচা নালাগে ন তেতিয়া। বেছি দূৰ নহয়তো আকৌ, ঘৰ পিছফালে লাগি আছে। শুনক কথা দেই, মায়দিয়া বেছি দূৰ নহয়, খোজকাঢ়ি যাব পাৰিম। হয় বাৰু কথাটো। कैसे कैसे लोग रहते हैं यार यहाँ पर। আৰু দেই গাইজ, এতিয়া মই মানে ইয়াৰ ভাগৰ চেল্ফি ষ্টিকডাল লৈ ল'লোঁ গাইজ। মানে অকণমান ময়ো ভিডিঅ' চিডিঅ' বনাওঁ আকৌ, অকল সিয়ে বনাই থাকিলে হিংসা লাগে ন মোৰ, সেইকাৰণে তাৰ ভাগৰ চেল্ফি ষ্টিকডাল লৈ ল'লোঁ মানে। এতিয়া মানে মই অকণমান ভিডিঅ'টো বনাওঁ। আকাশখন চাওক না, মই আকাশখন আজি চাই ভাল লাগিছে আৰু দেখুৱাইও ভাল লাগিছে দেই গাইজ। মানে এইকেইটা পিছে আহি আছে দেই গাইজ, আমাৰ লগৰকেইটা। এতিয়া মানে গৈ থাকোঁ, আমি ঘৰলৈ গৈ থাকোঁ আৰু ঘৰলৈ মানে আৰু ক'ৰবাত যাবও পাৰোঁ মন গ'লে, নাযাওঁ চাগে, ঘৰলৈ যাওঁগৈ নেকি। গাইজ চাওক না ইয়াৰ পৰা ভিউটো, অ' গাইজ, অ' গাইজ। সেইটো মানে মই তাৰ ষ্টিকডাল লৈ লোৱাৰ কাৰণে মানে সি মানে অলপ মানে দুখ কৰি আহিছে, কৰি থাকক, সেইটো মোৰ মানে কেছ নাই। সেইটো তাৰ মানে হেৰি, সেইটো ডেট ইজ অলছ' নট ইম্পৰ্টেণ্ট মেটাৰ ফৰ মি মানে। এখন গাই চক একদম তলত মানে পাথাৰ এখন আছে, মানে তাত হাগিব পাৰিব আপুনি, খেতি কৰিব পাৰিব। মানে যদি বহুত জোৰ চাই ইয়াত মানে ইয়াত আহোঁতে যদি আপোনাৰ বহুত জোৰ চাই মানে লাগি যায় ন গ'লে, তেতিয়া মানে আপুনি হয় পাথাৰত দৌৰিব পাৰিব, নহ'লে সেই বাগানৰ মাজতো যাবগৈ পাৰিব মানে, সেই বাগানৰ মাজত। গাইজ মানে এতিয়া উঠোতে আমি উঠি আহিলোঁ হা ফূৰ্তিতে, কিন্তু এতিয়া আকৌ তললৈ নামি যাব লাগিব যে। চক ক কিমান তললৈ নামিব লাগিব, হা এই নেদেখে আকৌ ক'তনো, হা কৰিও লাভ নাই, দেখাও নাই আকৌ ৰাস্তাটো। আমি মানে এতিয়া ঘৰলৈ আকৌ ঘূৰি গৈ আছোঁ মানে, তাৰপৰা ঘৰ গৈ পাই আপুনি কাম কেইটামানো আছে মানে, মায়ে ফোন কৰি মাতি আছে, যাওঁগৈ আৰু। এইটো চক এইটো মানে দেই, এইটো মানে মোৰ ভাইটি হয়, কিন্তু মানে নামত ভাইটি, কিন্তু দাদাগিৰি বেছি ওলায় মোৰ ওপৰত। তললৈ নামোতে ইমানো টান নহয়, ওপৰলৈ উঠোঁতে মানুহৰ মানে প্ৰতিটো কামতে ন গাইজ, ওপৰলৈ উঠোঁতে যিমান কষ্ট, তললৈ নামোতে ইমান দেৰি নালাগে আকৌ। ইমান কষ্টও নালাগে, ইমান দেৰিও নালাগে। আৰু এতিয়া গাইজ মানে পূৰা নামি গৈ আছোঁ আমি ফুল স্পীডত, যদি লুটি খাই পৰোঁ চিধা আৰু তলত লাহে লাহে গৈ থাকোঁ ন। আজি ভিডিঅ'টো গাইজ ইমানতে সামৰণি মাৰি দিওঁ দেই। মানে যদি ভিডিঅ'টো চাই যদি ভাল লাগে ন, তেতিয়া মানে পূৰা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হা। ছাবস্ক্ৰাইব কৰি পিনে শ্বেয়াৰ চব কৰি দিব, তেতিয়া মানে মোৰো ভাল লাগিব ন। মানে কি ক'ম এতিয়া, মানে কি ক'ম আৰু নকওঁ আকৌ। বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই দেই গাইজ। আকৌ লগ পালোঁ আমাৰ ব্ৰইলাৰটোক, মানে মই তলৰ পৰা দেখাই আছোঁ, মানে মই আকাশখন চাই পিনি বৰ ভাল লাগিছে মানে মোবাইলত দেই গাইজ। সেইকাৰণে আপোনালোককো দেখাইছোঁ, আপোনালোকক ভাল লাগিব বুলি, সেইকাৰণে মানে বাই বাই তলৰ পৰা দেখাইছোঁ, এবাৰ ওপৰৰ পৰা দেখাই দিওঁ। বাই বাই গাইজ, বাই বাই এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অঁ বাই বাই।